কৃষ্ণৰ জন্ম হোৱা শুনি আহিলে নাৰদ মুনি চাৰি মুখে ব্ৰহ্মাই পঢ়ে বেদ ভৰ আহে শিখবতে সতী আহে পুষ্পৰতে বহুমতি তৰে ৰাঙিছে অ ৰাম ৰাম বহুমতি তৰে ৰাঙিছে মজা বে বনতা ধুনীয়া হৈ নামটা গালি দেই কিয় আজি জন্মাষ্টমী নহয় নেকি সেইকাৰণে হৈ নাম কুটু গালে আকৌ মজা 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 বন্ধু নমস্কাৰ নমস্কাৰ কি খবৰ তোমালোকৰ ছাৰ ভালে আছো আজি যে জন্মাষ্টমী তোমালোকে গম পাইছা নাই ছাৰ পাওঁ তই যদি গম পাৱে তই কচোন বাৰু কৃষ্ণৰ বাহন কি ছাৰ কৃষ্ণৰ বাহন কি মই নাজানো নহয় গৰু ছাৰ মই সামান্য প্ৰশ্নটো নাজানিলে মই গৰু হ'ম নেকি তোক মই গৰু বুলি কোৱা নাই কৃষ্ণৰ বাহন হ'ল গৰু অ' ছাৰ সেইটো কথা মই ভাবিছিলোঁ মোক গৰু বুলি কৈছে নেকি দে বাৰু ঠিক আছে দে বুদ্ধা তই মোক কচোন বাৰু কৃষ্ণই অস্ত্ৰ কি লৈ থাকে ছাৰ সুদৰ্শন চক্ৰ বা পাৰিছ দেখোন তই এইবাৰ নিপু তই কচোন বাৰু সুদক ছাৰ শ্ৰীকৃষ্ণৰ মন্ত্ৰটো কি বাৰু তই জাননে ছাৰ জানো কি বাৰু কচোন তই ওম ভগৱতে বাসুদেৱ বা পাৰিছ দেখোন তই ধন্যবাদ ছাৰ থেকেৰা চাওঁ এইফালে উঠিয়া কওক ছাৰ তই এখন ৰচনা গাব লাগিব তোৰ আজি বিষয়টো হ'ল জন্মাষ্টমী ছাৰ মই ইমান নাজানো যোনখিনি জানো মই কৈ গৈছোঁ তই নোৱাৰো বুলি যে নকলি তাকে মোৰ ভাল লাগিছে দে বাৰু কৈ যা নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম থেকেৰা ছাৰ যোনটো বিষয়ৰ পৰা মোক এখন ৰচনা গাব দিছে বহুত বেছি গুৰুত্বপূৰ্ণ বিষয় এই বিষয়টো হ'ল কৃষ্ণৰ জন্মাষ্টমী শ্ৰীকৃষ্ণ এজন আৰাধ্য দেৱতা কৃষ্ণৰ আক্ষৰিক অৰ্থ আন্ধাৰ কলা ঘন নীলা এই ধৰ্ম বিভিন্ন সম্প্ৰদায় বিভিন্ন দৃষ্টিকোণেৰে কৃষ্ণৰ পূজা কৰে একাধিক বৈষ্ণৱ সম্প্ৰদায়ত তেওঁক বিষ্ণুৰ অষ্টম অৱতাৰ ৰূপে গণ্য কৰা হয় অন্যহাতে কৃষ্ণ ধৰ্ম অন্যান্য সম্প্ৰদায়সমূহ তেওঁ স্বয়ং ভগৱান বা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়া হয় তেখেতক হিন্দু ধৰ্মৰ এখন ধৰ্মগ্ৰন্থ ভাগৱত গীতাৰ প্ৰৱৰ্তক বুলিও জনা যায় বৈষ্ণৱ ধৰ্মৰ বিশ্বাস অনুসৰি শ্ৰীকৃষ্ণক ভগৱান অথবা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়া হয় মহাভাৰত কাব্যত তেখেতে কূটনীতিক হিচাপে পাণ্ডৱ পক্ষত এক মুখ্য ভূমিকা পালন কৰিছে ভাগৱত পুৰাণত কৃষ্ণক প্ৰায়ে বাঁহী বাদনত এক কিশোৰৰ ৰূপত বৰ্ণনা কৰা হৈছে আকৌ ভাগৱত গীতাত তেওঁক এজন পথ প্ৰদৰ্শক আৰু সহায়ক তৰুণ ৰাজপুত্ৰৰ ৰূপত দেখা যায় হিন্দু দৰ্শন আৰু ধৰ্মতান্ত্ৰিক ঐতিহ্যত কৃষ্ণ সংক্ৰান্ত উপাখ্যানসমূহ পৰিধি বহুত দূৰলৈ বিস্তৃত তেওঁক কল্পনা কৰা হয় বিভিন্ন ৰূপত কেতিয়াবা শিশু দেৱতা কেতিয়াবা হাঁহি ধেমালি কৌতুক প্ৰিয় কেতিয়াবা আদৰ্শৰ প্ৰেমিক কেতিয়াবা দিব্যনায়ক আকৌ কেতিয়াবা সৰ্বোচ্চ ঈশ্বৰৰ ৰূপত দেখা যায় কৃষ্ণৰ সংক্ৰান্ত উপাখ্যানসমূহ মূলত লিখিত আছে মহাভাৰত হৰিবংশ ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণ গ্ৰন্থত চতুৰ্থ খ্ৰীষ্টাব্দত পৰাই বাসুদেৱ বালকৃষ্ণ আৰু গোপাল প্ৰভৃতি কৃষ্ণৰ নানান ৰূপৰ পূজাকাৰী বিভিন্ন সম্প্ৰদায়ৰ অতীতৰ কথা জনা যায় খ্ৰীষ্টীয় নৱম শতাব্দীতে দক্ষিণ ভাৰতত কৃষ্ণৰ ভক্তিৰ আন্দোলনত বিয়পি পৰে উত্তৰ ভাৰতত কৃষ্ণ ধৰ্মৰ সম্প্ৰদায়সমূহ সুপ্ৰতিষ্ঠিত হয় প্ৰায় একাদশ শতাব্দীত দশম শতাব্দীত পৰাই ভক্তি আন্দোলনৰ
কৰ্ম বিস্তাৰৰ ফলত কৃষ্ণৰ শিল্পকলাৰ এক মুখ্য বিষয় হৈ উঠে। উৰিষ্যাত জগন্নাথ, মহাৰাষ্ট্ৰত বিচুবা, ৰাজস্থানত শ্ৰীনাথজী প্ৰভৃতি কৃষ্ণৰ ৰূপসমূহ কেন্দ্ৰ কৰি আঞ্চলিক ভক্তি সংস্কৃতিয়ে বিকাশ লাভ কৰে। এইখিনিতে কৈ মোৰ ৰচনাখন সামৰণি মাৰিছোঁ। ছাৰ, মোৰ ৰচনাখন সমাপ্ত হ'ল। ভাল লাগিল দেই তোৰ ৰচনাখন শুনি। তই ইমান ধুনীয়াকৈ বুজাই দিব পাৰিছ, মোৰ বহুত ভাল লাগিছে। আজি ক্লাছ ইমানতে সামৰণি মাৰিছোঁ। তহঁতে চব ঘৰা গৈ যা।